জনজাগৰণ অসম জিন্দাবাদ। জনজাগৰণ অসম জিন্দাবাদ। জনজাগৰণ অসম জিন্দাবাদ। জয় অসম। জনজাগৰণ অসম জিন্দাবাদ। জনজাগৰণ অসম জিন্দাবাদ। ৰাজু মেধক জিন্দাবাদ। ৰাজু মেধক জিন্দাবাদ। ৰাজু মেধক জিন্দাবাদ। ৰাজু মেধক জিকিবই। ৰাজু মেধক জিকিবই। ৰাজু মেধক জিকিবই। জয় অসম। প্ৰথমতে আপোনালোকৰ মাধ্যমেদি সমূহ অসমবাসীলৈ আমাৰ জনজাগৰণ অসমৰ পৰা ধন্যবাদ জ্ঞাপন কৰি লৈছোঁ। যিহেতুকে আমি অসম সন্মিলিত মৰ্চাৰ জনজাগৰণ অসমীয় সদস্য, আৰু সেইটোৰ কাৰণে আমি এক প্ৰকাৰ বিৰোধী ঐক্যমঞ্চৰ লগত সদস্য হিচাপে আছোঁ। এই নিৰ্বাচনত আমি আমাৰ সামৰ্থ্য অনুযায়ী আমি প্ৰাৰ্থিত্ব আগবঢ়াম মিত্ৰজোঁটৰ লগত আলোচনা কৰি, আৰু যি পাৰোঁ নিৰ্বাচন মানে যুঁজ, যি প্ৰকাৰৰ যুঁজ হ'লে আমি লাগিবৰ কাৰণে প্ৰস্তুত। আগন্তুক বিধানসভা নিৰ্বাচনত যিহেতু গুণাগতা চলি আছে, আপোনাক বিধায়ক হিচাপে কৰিব বা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সন্দৰ্ভত আপুনি কি কয়? বিধায়ক হিচাপে নহয়, যিহেতুকে বিধায়ক 2026 চনৰ নিৰ্বাচনৰ আগত এটা পঞ্চায়ত নিৰ্বাচন আহি আছে, লগত ইয়াৰ পাছত মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন আহি আছে। প্ৰতিটো নিৰ্বাচনতে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম, আৰু সেইমতে আমাৰ যুঁজ থাকিব, আৰু আমাৰ প্ৰাৰ্থী আমি থিয় কৰাম। আৰু সেইমতে 2026 চনতো যিটো ইয়াত পৰিস্থিতি পৰিৱেশ ৰাইজৰ মতামত চাইছোঁ, ৰাইজে প্ৰক্ষেপ কৰিব বিচাৰিছে, আৰু ৰাইজে যদি প্ৰক্ষেপ কৰে তেনেহ'লে মই MLA বা বিধায়ক কেণ্ডিডেট হ'বৰ কাৰণে মই প্ৰস্তুত হৈ আছোঁ। জনজাগৰণ অসমৰ যি উদ্দেশ্যটো কি, ৰাইজক কি জনাব? জনজাগৰণ অসমৰ মূলত উদ্দেশ্য হ'ল নিজৰ গাঁওখনক ঠিক কৰা, নিজৰ গাঁওখনক উন্নয়ন কৰা, গাঁৱৰ সমস্যাসমূহক সমাধান কৰা। গাঁও যদি ঠিক নহয়, গাঁও যদি অনুন্নত হৈ থাকে, গাঁও যদি অশিক্ষিত হৈ থাকে, গাঁৱৰ উন্নয়ন যদি নাথাকে, তেনেহ'লে গাঁৱক বাদ দিটো ৰাইজ হ'ব নোৱাৰে বা ৰাজ্য হ'ব নোৱাৰে। সেইটোৰ কাৰণে আমাৰ মূলত হ'ল নিজৰ গাঁও ঠিক কৰা। গাঁও ঠিক কৰিব যাওঁতে প্ৰতিটো ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত, প্ৰতিটো ব্যক্তিৰ মানৱ সম্পদ হিচাপে গঢ়ি তোলা, প্ৰতিটো পৰিয়ালক ঠিক ঠাক কৰা, লগত সেই প্ৰতিটো গাঁও লৈ পেলাই গাঁওখনক ঠিক কৰা। তাৰমানে প্ৰতিটো পৰিয়াল, প্ৰতিটো ব্যক্তি ঠিক হ'ব লাগিব, প্ৰতিটো পৰিয়াল ঠিক হ'ব লাগিব, ইয়াৰ আৰ্থ সামাজিক দিশটো আগুৱাই লৈ যাব লাগিব। যিহেতুকে এতিয়া অৰ্থনৈতিকভাৱে বহুত গ্ৰাম্য অঞ্চলত বহুত দুখজনক, এটা ব্যৱস্থা একো অৱস্থা নাই। সেইটোৰ কাৰণে তৃণমূল পৰ্যায়ত আমি আমাৰ জনজাগৰণৰ যোগেদি শিক্ষিত কৰোৱা, নিজক জীয়াই থকাৰ বাবে প্ৰস্তুত কৰোৱা আৰু সক্ষম কৰোৱা, আৰু সেইটোৱে হ'ল মূল উদ্দেশ্য। আৰু আমাৰ এই জোনাই সমষ্টিৰ এক বিশেষ মানে সমস্যা, যিটো মাটিৰ সমস্যা, লগতে গৰাখহনীয়া সমস্যা। বিভিন্ন সময়ত যিটো প্ৰতিশ্ৰুতি দি আহিছিলে গৰাখহনীয়া সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেখেতলোকে জিকি আহিছে। আপুনি এইখিনি যি ব্যৱস্থা কি ল'বৰ কাৰণে আপোনালোকৰ সিদ্ধান্ত আছে? এতিয়া যিটো গৰাখহনীয়া হৈ আছে বৰ্তমান, পভাৰ ৰিজাৰ্ভটো এক প্ৰকাৰ বহুত অঞ্চল তাৰমানে বহু আগতে কহাই লৈ গ'ল, আৰু সেইমতে এতিয়া যিটো চিমেণ্ট চাপৰি চাইছোঁ, ইয়াতো আটকপুৰ, 2 নং ৰংপুৰীয়া, 1 নং ৰংপুৰীয়া, এইটো কহাই মেলি একদম পূৰা চম্পং গাঁৱলৈকে বহুতো খেতিপথাৰ ধ্বংস কৰি পেলালেই। কিন্তু এতিয়া চাইছোঁ বহুত বিপদজনক, ইয়াৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। সেইটোৰ কাৰণে আমাৰ পৰিকল্পনা আছে যে আমাৰ জোনাই বিধানসভা সমষ্টিৰ ভিতৰত যিমানখন নদী আছে, সেই নদীৰ ওপৰত ভালদৰে আমি ইয়াৰ পৰ্যবেক্ষণ কৰা, ইয়াৰ ওপৰত আমি ভালকৈ অধ্যয়ন কৰাৰ পিছত যাতে বানমুক্ত যদি জনাই বিধানসভা সমষ্টি গঢ়িব বিচাৰিছোঁ, সেইটোৰ কাৰণে আমাৰ নিশ্চয় থাকিব। প্ৰতিটো নদীৰ অন্তত ইয়াতে মোৰ জন্ম ইয়াতে, সেইটোৰ কাৰণে নদীৰ ইয়াত গতিবিধিটো নিশ্চয় সৰুৰ পৰা জানো, আৰু সেইটোৰ কাৰণে ভাবোঁ যে ইয়াত নদীক আমি তাৰমানে আমাৰ ধ্বংসমুখী নকৰাকৈ আমাক উন্নয়নমুখী কৰাব পাৰোঁ, সেইটোৰ কাৰণে পৰিকল্পনা আছে। আৰু সেই পৰিকল্পনা এতিয়া সদৰি কৰিব বিচৰা নাই, এইটো সদৰি কৰিলে আকৌ কিবা এটা কৰিব,
এইটো ছুটিকে যদি কয়, নদীক লৈ পেলাই আমাৰ বহুত সুন্দৰ এটা পৰিকল্পনা আছে। নদীক লৈ পেলাই আমাৰ সপোন চোৱাৰ তাৰমানে নিশ্চয় এটা পৰিৱেশ গঢ় দিব, আৰু নদীক ভাল পোৱা তাৰমানে এটা পৰিৱেশ গঢ় দিব। তেনেধৰণে আমি পৰিকল্পনা কৰিছোঁ। আজি আমি এই চিমেনৰ বালিৰ পৰা এটা প্ৰত্যাহ্বান আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰত্যাহ্বানটো তেওঁলোকক জনাইছোঁ আৰু ধন্যবাদ আপোনালোকক জনাইছোঁ। আপোনালোক যে আহিছে আৰু বিষয়টো বুজি পাইছে। চিমেণ্ট নদীৰ যিটো আজি জলধাৰা, তাত যেনেকৈ বৈ আছে, এই জলধাৰাৰ লগত আমাৰ জোনাই মানুহৰ আৱেগ বৈ আছে। জোনাই সমষ্টি হিচাপে আমি দীৰ্ঘদিনৰ পৰা জোনাই সমষ্টি হৈ আছোঁ, কিন্তু আমাৰ জোনাই এজনো আমাৰ কেণ্ডিডেট আজিলৈকে আমি দিয়া নাই, দিব নিদিয়ে আমাক। কোনোবা এজন উঠিব বিচাৰিলে তেওঁক প্ৰতাৰণা কৰে, প্ৰতিবাদ কৰে। কিন্তু এতিয়া ভুৱন পেগুৰ আজি আমাৰ MLA হিচাপে আছে, হয়, তেওঁ বহুত জেগা এতিয়া এইকেইদিনত যিটো কষ্ট কৰিছে সেই কষ্টটোৰ লগত আমি ক'বলগীয়া নাই। কিন্তু এটা কথা হৈছে, আমাৰ সমস্যাৰ লগত এটাই কথা আছে, আমাৰ জোনাই আমি স্থায়ীভাৱে আমি স্থায়ী বাসিন্দাক আমি এবাৰ বিধানসভালৈ পঠিয়াব বিচাৰিছোঁ। তাৰ কাৰণে আমি ৰাইজ একত্ৰিত হৈছোঁ আৰু আমি জনজাগৰণত যোগদান কৰি ৰাইজক সবলভাৱে আগবঢ়াই নিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু জনজাগৰণে এইটো এটা জাগৃতভাৱে আগবাঢ়িছে। ৰাইজ জাগিছে, জনসাধাৰণ জাগিছে। শক্তি কৰি এতিয়া কাম নাই। শক্তি তেতিয়াহে হ'ব যেতিয়া ৰাইজ জাগৃত হ'ব। গতিকে ৰাইজ এতিয়া জাগিছে। আজি এতিয়া ক'বলৈ সুখী হৈছে আৰু দুখী। আজি তাৰিখত আমাৰ এই মিটিংখনৰ কাৰণে তেওঁলোকে গাঁৱত বুথ মিটিং বহাই আমাৰ মানুহখিনিক এটা হাত বঞ্চিত কৰিছে। তেওঁলোকে ইমান নিকৃষ্ট ৰাজনীতি কৰিছে, অৰুণোদয়ক লৈ ৰাজনীতি, ঘৰ জীয়েতক লৈ ৰাজনীতি। এনেকুৱা ৰাজনীতি কৰা ভুৱন পেগুক আমি ইয়াৰ পৰা ধিক্কাৰ দিছোঁ আৰু ৰাজু মেধেকক আমি বিধানসভালৈ পঠিয়াবৰ কাৰণে, সবল কণ্ঠ ধৰিবৰ কাৰণে আমি ইয়াৰ পৰা তেওঁক আগবঢ়াই দিছোঁ। জয় অসম। আমি ইয়াত উপস্থিত হৈছোঁ কিহৰ কাৰণে? আমাৰ আজি চিমেণ্ট চাপৰিত জনজাগৰণৰ এখন 65জনীয়া কমিটি গঠন হৈছে আৰু ইয়াৰ এই জাগৰণ এইটোৱেই বুজাইছে, ইয়াতে ৰাইজ নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আগন্তুক দিনত কিহৰ ইংগিত দিছে আপোনালোকে নিশ্চয় বুজিছে। ৰাইজ জাগিছে। আমাৰ জনজাগৰণ যি দল, এই দল জাগিছে। গতিকে ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে সহায় কৰিছে আৰু তাৰ খাতিৰত আজি 65জনীয়া এখন কমিটি ইতিমধ্যে আমাৰ গঠন হৈ গৈছে। আৰু তাৰ কাৰণে আমি আমাৰ কমিটিখনকো, নতুন কমিটিখনক আমি ধন্যবাদ জনাইছোঁ আৰু ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমাৰ জনজাগৰণ দলটোক অসমৰ প্ৰতিটো চুকে কোণে লৈ যাবৰ কাৰণে আমি ঐক্যবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ধন্যবাদ।